প্ৰথমবাৰৰ কাৰণে আমাৰ মোৰ বন্ধু মাধৱ চেত্ৰী ডাঙৰীয়া আৰু তেখেতৰ মাতৃ আৰু ইয়াত জ্যেষ্ঠসকলৰ পৰা আজিৰ দিনত যিটো আশীৰ্বাদ লোৱা এটা পৰম্পৰা আমাৰ গোৰ্খাসকলৰ আছে। তো সেই পৰম্পৰাত আমি আমাৰ MP ডাঙৰীয়া MLA ডাঙৰীয়া আমাৰ সকলো টীম আহি আমাৰ জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ ল'বলৈ আমি আহিছোঁ। চ' আজি খুব ভাল লাগিছে আৰু আমাৰ যিটো পৰম্পৰাগত কিছুমান আগৰ পৰাই ৰীতি নীতিবিলাক চলি আহিছে, এইবিলাকৰ দ্বাৰাই আমাৰ সমাজটো খুব মধুৰ হয় আৰু দুৰ্গা পূজা এইবাৰ খুব ভালকৈ উদযাপন কৰিছে ৰাইজে। পৰিৱেশো ভাল, সামাজিক পৰিৱেশ বহুত ভাল আৰু বতৰো বহুত ভাল। তো আমি এই উৎসৱৰ দ্বাৰা আমাৰ অঞ্চলত সমন্বয়ৰ ক্ষেত্ৰত আৰু একখোজ আগবাঢ়া যেন অনুভৱ হৈছে। মই মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোকে যাতে মংগলে ৰাখে, দুখ দুৰ্যোগৰ পৰা সদায় দূৰত ৰাখে, ইয়াৰ কাৰণে আশীৰ্বাদ কৰিছোঁ। আৰু গোৰ্খা সমাজৰ প্ৰতি আমাৰ শ্ৰদ্ধা, আমাৰ সন্মান সদায় আছে, অনাগত দিনতো থাকিব। আৰু সেইকাৰণে আমি যিটো আমাৰ ভাইপতা হওক বা বিভিন্ন কালচাৰ হওক, সেইটো BTR অঞ্চলত জীয়াই ৰখাৰ কাৰণে যিটো আমাৰ দায়িত্ব, সেইটো আমি সদায় পালন কৰিম। অতি শীঘ্ৰে আমি চিৰাঙত এটা গোৰ্খা ভৱন নিৰ্মাণ কৰিবলৈ গৈ আছোঁ আৰু ওদালগুৰিত এটা দুৰ্গা মল্ল ডাঙৰীয়াৰ 1 কোটি টকাৰ এটা অডিটৰিয়াম বনাবলৈ গৈ আছোঁ। বাকী যিবিলাক সামাজিক বা বিভিন্ন সমস্যা আছে সেইবিলাক লাহে লাহে কাম কৰি যাম। सार दिनै नेपालिफोरनि बर'ज फोरबो जोंनि उन्दैफ्रा गिदिरफोरनि आशीर्बाद लानाय नोंथाङा बाहागो लाफैनानै मा आशीर्बाद आरो रायजोआव मा मेसेज विजया दशमी बे सानाव आङो दिनैहाय जोंहा गोर्खा समाजा बेखौ जोबोद मोजाङै फालियो बा मानियो। दा बेयाव आङो जोंनि पिपल दोलोनिनो सासे मिरुनि नेहाथारि आरो MCLA थामहिनबा जोंनि BTRनि चिफ मानगोनां प्रमद बर' बिथांनि पलिटिकेल सेक्रेटारि बिथांनि न'खराव फैनानै बिथांनि बिमानिफ्राय आङो बोर आशीर्बाद आं लाफैदों। बिथांमोना बे विजया दशमीखौ जोबोद मोजाङैनो मानियो, जायखौ बिथांमोना भाइपता होननानै बुङो। दा दिनै फैनानै आं जोबोद गोजोननाय मोन्दों, मानोना दिनै गोर्खा समाजा जेखौ बिथांमोना दिनैनिफ्राय लानानै फैबाय थानाय कालि फुजासिम बिथांमोना जेखौ हारि हिसाबै जोबोद गोथार मोनसे सान होननानै लायो, बे सानाव फैनो मोननानै बिथांमोनजों गोसोनि खोथा सावरायलायनो मोननानै जोबोद गोजोननाय मोन्दों। दा नैबे समाव आङो आंनि गेदेरफोरनिसिम बा गोर्खा समाजनि साफ्रोमबो गेदेरफोरनिसिम आंनि सिबिनाय खुलुमनायखौ होदों आरो उन्दैफोरनिसिम आंनि अननायखौ होदों। आरो बेबायदि जुदि जोङो लांबाय थानो हायो, जोंनि BTR ओनसोला BTR सुक्ति जाखांनायनि उनाव जेरै सान्थि फैदों, बेबायदिनो जोङो जि मोनसे मर्यादानि बाथ्रा, बे मर्यादाखौ जोङो जेला बे फोरबोफ्राव फैलायो थांलायो, फोरबोआव बाहागो लालायो, अब्लाना जोंनि सोमोन्दो, बिदा फंबायनि सानलायनाय जे सोमोन्दो, बियो आरोबाव गोख्रोंसिन जागोन आरो बेखौनो जोङो मिजिं खालामदों। আজি বিজয়া দশমী, আমি নৱৰাত্ৰি যি দুৰ্গা পূজাটো আৰম্ভ হৈ আজি বিজয়া দশমী দিনাখন গোৰ্খাসকলে মানে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লয়। আমি বিশেষকৈ চাউলৰ যি টিকাটো আমাৰ যি পৰম্পৰা, এই পৰম্পৰাৰ মতে জ্যেষ্ঠজনসকলে টিকাটো আমাৰ মস্তিষ্কত লগাই আমাক আশীৰ্বাদ দিয়ে, অহা দিনবোৰ যাতে ভালে হয় আৰু এই ঠাই তথা এই আমাৰ BTR অসম, ভাৰত তথা বিশ্বই যাতে শান্তিত মানে চলি থাকে, শান্তি বজাই ৰাখে, এইটো আশীৰ্বাদ তেখেতসকলে দিয়ে। আমি জ্যেষ্ঠজনসকলৰ আশীৰ্বাদ লৈ আমিও ভৱিষ্যতত যাতে সমাজৰ কাৰণে ভাল কাম কৰিব পাৰিম আৰু আমাৰ জ্যেষ্ঠসকলক যাতে ভৱিষ্যতত আমি ভালকৈ ৰাখিব পাৰিম, তাৰ কাৰণে আমি তেখেতসকলৰ লগত মানে এটা কামনা কৰোঁ। আৰু আজি বিশেষকৈ বিজয়া দশমী এটা গোৰ্খাসকলৰ এটি বহুত মানে ক'ব গ'লে এটা মেইন উৎসৱ, ডাঙৰ উৎসৱ বুলি আমি ধৰি ল'ব লাগিব। বিশ্বত যিকোনো ঠাইত মানে বিশেষকৈ নেপালীভাষী গোৰ্খাসকল য'ত থাকে তাতে এই প্ৰগ্ৰামটো চলি থাকে। যে আমেৰিকাতো চলি থাকে, লণ্ডনতো, জাপান, ম্যানমাৰ, নেপাল, ভূটান, বাংলাদেশ সব ঠাইতে এই প্ৰগ্ৰামটো চলি আছে। গতিকে আমি ইয়াত এইবেলি গুৰু ভাষাত বিশেষকৈ মোৰ ঘৰত আজি
মানে আমাৰ BTR CM মহোদয় উপস্থিত হৈছে আমাৰ সকলোৰে পৰিচিত আমাৰ সাংসদ ৰাজ্যসভাৰ সাংসদ তেখেত ৰমদ বৰ'ন উপস্থিত হৈছে আমাৰ চিল্লিৰ বিধায়ক তেখেত জয়ন্ত বসুমতাৰী ডাঙৰীয়া ইয়াত উপস্থিত হৈছে আমাৰ MCLA প্ৰদীপ বায়ন ডাঙৰীয়া ইয়াত উপস্থিত হৈছে মই বিশেষকৈ BTR CM আৰু আমাৰ আজি উপস্থিত সকলো অতিথিসকলক মই ধন্যবাদ দিব বিচাৰিছোঁ বিশেষকৈ যোৱাকালি BTR CM মোক কৈছে অহাকালি মানে দশমীত মানে মই আপোনাৰ ঘৰত যাম আৰু আপোনাৰ মাৰ পৰা মই আশীৰ্বাদটো গ্ৰহণ কৰিম বুলি তেখেতে কৈছে এইটো কৈ তেখেতে আজি ইয়াত উপস্থিত হৈছে আমি সম্পূৰ্ণ আমাৰ মানে পৰিয়াল তথা গোৰ্খা সম্প্ৰদায় এতিয়া উৎফুল্লিত হৈছে আজিলৈকে কোনো তেনেধৰণৰ পলিটিকেল লিডাৰে এই ধৰণৰ আমাৰ কালচাৰক বিশেষকৈ এই এৰিয়াত তেনেকৈ গুৰুত্ব দিয়া নাছিল আজি তেখেতে যি ধৰণৰ মানে কাম কৰিবলৈ গৈছে সকলো জাতি জনগোষ্ঠীৰ সংস্কৃতিক তেখেতে মানে সন্মান দি যি ধৰণে কাম কৰি আছে তাৰ বাবে আমাৰ বিশেষকৈ গোৰ্খাৰ ৰাইজে আমাৰ গোৰ্খাৰ জ্যেষ্ঠসকলে তেখেতক মানে আশীৰ্বাদ দিছে আৰু নিশ্চয় অহা দিনত মানে গোৰ্খা ৰাইজে তেখেতৰ লগত থাকি এই BTRটো লৈ তেখেতৰ যি ভিজন আছে এই ভিজনত কাম কৰিবলৈ গোৰ্খাসকল আগবাঢ়ি আহিব যোৱাকালিও মানে আদিবাসীসকলৰ দাসাই প্ৰগ্ৰামটো যি চিৰাঙত হৈছে তাতে আমাৰ CM ছাৰ উপস্থিত হৈছে সান্তালী জনগোষ্ঠী আদিবাসী জনগোষ্ঠীৰ যি পৰম্পৰা তাতেও তেখেতে এই ধৰণৰে মানে এটা মেছেজ দিছে গতিকে আমি দেখিবলৈ পাইছোঁ বৰ্তমানৰ CM তেখেত ৰমদ বৰ'ন ডাঙৰীয়াই যি ধৰণে BTRত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক গুৰুত্ব দি সুন্দৰ BTR প্ৰগতিৰ BTR আৰু সমন্বয়ৰ BTR মানে গঢ়ি তোলাৰ তেখেতে যি এটা ভিজন আছে তাত তেখেতে সফল হ'ব মই বিশেষকৈ মানে উৎফুল্লিত হৈছোঁ মোৰ আজি এই চিৰাং জিলাৰ এই সৰু এটা ঠাই গৰুবাচা এই গৰুবাচাৰ মই এটা সৰু ঘৰত তেখেতে আজি উপস্থিত হৈ বিশেষকৈ আমাৰ BTR CM মহোদয় MP মহোদয় MLA মহোদয় কাউন্সিলৰ আমাৰ সদস্য তেখেতসকলে উপস্থিত হৈ আৰু আমাৰ বিশেষকৈ বিভিন্ন দল সংগঠনৰ কৰ্মকৰ্তাসকল আমাৰ লোকেল ৰাইজ আৰু বিশেষকৈ সাংবাদিকসকলো আপোনালোক সকলেও ইয়াত উপস্থিত হৈ যি আজিৰ গোৰ্খাসকলৰ এই প্ৰগ্ৰামৰ বাবে আপোনালোকে যি আগভাগ লৈছে তাৰ বাবে মই সকলোকে মোৰ অন্তৰৰ পৰা আৰু মোৰ বিশেষকৈ মোৰ জনগোষ্ঠী হৈ মই ধন্যবাদ দিব বিচাৰিছোঁ আগন্তুক দিনত আমি সকলোৱে এনেকৈ একেলগে থাকি একেলগে মাৰ বান্ধি থিয় হৈ কাম কৰিলে নিশ্চয় যোৱা দিনত যি হৈ গ'ল আৰু ভৱিষ্যতত BTRটো এটা বেলেগ ধৰণৰ BTR আমি গঢ়ি তুলিব পাৰিম এইটো মই কামনা কৰিছোঁ থেংক ইউ বুজিছেনে नेपाली समाजाव मोनसे प्रथा सोलियो जे देरसिननिफ्राय उन्दैफ्रा आशीर्बाद लानाय आरो देरसिना उन्दैफोरनो आशीर्बाद होनाय दा बेवहाय जों बाहागो लाफैदों खोब मोजां मोनदों आरो माधव सेट्रिनि न'खराव बे हाबाफारिया दिनै जानानै थांबाय आरो दिनैनि समाव जाबाय राबनखौ बुथारनायनि मोनसे सम राबना जाबाय गाज्रि मोनसे मा होनो बेखौ बिथिंनि मोनसे प्रतीक आरो दिनैहाय जोंनि गोसोआव जि अयनाय अयथासार गाज्रि साननाय दं बेखौ जों बयबो बुथारनानै मोजांखौ जों आखायाव लानानै जों समाजखौ जोङो गोग्गोयै जों दैदेनलांनाय बे मोनसे मेसेजखौ लानानै दिनैनि सानखौ फालिनाय जायो गतिके बे बुब्लियाव नेपाली समाजाव जेखौ नुदों बे दिनै जों मोनफैबाय गाज्रिखौ गारनानै मोजांखौ लानाय आरो देरसिना उन्दैफोरनो जे मोनसे आशीर्बाद होनाय बेवहाय आं बाहागो लानो मोननानै खोब गोजोननाय आं मोनदों दादा আজি শুভ দিন আজি তাৰ কাৰণে কি ক'ব ৰাইজৰ কি পোনপ্ৰথমে আজি আমাৰ গোৰ্খা সমাজৰ যিটো বৰ'জ বুলি কয় বিজয়া দশমী এই উপলক্ষে আজি সকলোক মই শুভেচ্ছা দিব বিচাৰিছোঁ গোৰ্খা সমাজৰ তৰফৰ পৰা তো আজি বিশেষকৈ সঁচাকৈ শুভ দিন আৰু আমি অত্যন্ত আনন্দিত হৈছোঁ কাৰণ আজি আমাৰ এই গোৰ্খা সম্প্ৰদায়ৰ যি ট্ৰেডিশ্যনেল যিটো উৎসৱত আমাৰ BTRৰ প্ৰমুখ ৰমদ বৰ'ন ডাঙৰীয়া লগতে আমাৰ কোকৰাঝাৰ সমষ্টিৰ আমাৰ MP ডাঙৰীয়া লগতে MLA বিধায়ক আৰু MCLA সকল আহি ইয়াতে যিটো আমাৰ লগত এটা সহযোগিতা কৰিলে তাৰ কাৰণে নথৈ আনন্দিত আৰু এই উৎসৱে যিটো ভাতৃত্ববোধ আৰু যিটো অমংগল দূৰ কৰে এইটো বিশ্বাসেৰে আমাৰ পৰম্পৰাগত চলি আহিছে আজিৰ দিনৰ পৰা আমাৰ পূৰ্ণিমালৈকে লক্ষ্মী পূৰ্ণিমালৈকে যিটো বিজয় উৎসৱৰ আশীৰ্বাদ গ্ৰহণ কৰা পৰ্ব চলি থাকিব আৰু এই চাউলৰ যিটো ফটা দৈ দি চাউলৰ ফটা কপালত লগোৱা হয় আৰু জ্যেষ্ঠজনে সৰুক এই ফটা লগাই আশীৰ্বাদ দিয়ে যিটো আশীৰ্বাদটো গোটেই বছৰ সুস্বাস্থ্য থাকক যিটো অপায় অমংগলবিলাক নাশ হওক দুৰ্গতি নাশ হওক বুলি আশীৰ্বাদ দিয়ে আৰু লগতে আমাৰ এটা পৰম্পৰা আছে আমি মহালয়ৰ অমাৱস্যাৰ দিনা যিটো মাকৈ আৰু গম ধানৰ যিটো আমি কিবা বীজ সিঁচি ৰাখোঁ সেইটো আমি জমৰা বুলি কওঁ বিশেষ তাৰ নাম আছে জমৰা বুলি কয় এই জমৰাটো আজিৰ দিনত যিটো আমি ব্যৱহাৰ কৰোঁ ফুল হিচাপে ব্যৱহাৰ কৰোঁ আশীৰ্বাদ হিচাপে এইটো ফটো লগাৰ পিছত দিয়া হয় গতিকে সঁচাকৈ আজি আপোনালোকেও আহিছে মিডিয়া বন্ধুসকলো আহিছে আজি আমি নথৈ আনন্দিত আমাৰ এই আজিৰ দিনৰ যিটো আমি উৎসৱ ইয়াতে পালন কৰিলোঁ এই উৎসৱে
সকলো জাতি জনগোষ্ঠীৰ ভাতৃত্ববোধ সম্প্ৰীতি আৰু সুদৃঢ় কৰি ৰাখক সকলোৰে মনোকামনা পূৰ্ণ হওক এইটোৱে মই ক'ব বিচাৰিছোঁ। পোনপ্ৰথমে আজি আমাৰ গোৰ্খা সমাজৰ যিটো বৰ'জ আছে বুলি কয় বিজয়া দশমী এই উপলক্ষে আজি সকলোক মই শুভেচ্ছা দিব বিচাৰিছোঁ গোৰ্খা সমাজৰ তৰফৰ পৰা। তো আজি বিশেষকৈ সঁচাকৈ শুভ দিন আৰু আমি অত্যন্ত আনন্দিত হৈছোঁ কাৰণ আজি আমাৰ এই গোৰ্খা সম্প্ৰদায়ৰ যিটো ট্ৰেডিশ্যনেল যিটো উৎসৱত আমাৰ BTRৰ প্ৰমুখ ৰমদ বৰ'ন ডাঙৰীয়া লগতে আমাৰ কোকৰাঝাৰ সমষ্টিৰ আমাৰ MP ডাঙৰীয়া লগতে MLA বিধায়ক আৰু MCLA সকল আহি ইয়াতে যিটো আমাৰ লগত এটা সহযোগিতা কৰিলে তাৰ কাৰণে নথৈ আনন্দিত। আৰু এই উৎসৱে যিটো ভাতৃত্ববোধ আৰু যিটো অমংগল দূৰ কৰে এইটো বিশ্বাসেৰে আমাৰ পৰম্পৰাগত চলি আহিছে। আজিৰ দিনৰ পৰা আমাৰ পূৰ্ণিমালৈকে লক্ষী পূৰ্ণিমালৈকে যিটো বিজয় উৎসৱৰ আশীৰ্বাদ গ্ৰহণ কৰা পৰ্ব চলি থাকিব আৰু এই চাউলৰ যিটো ফটা দৈ দি চাউলৰ ফটা কপালত লগোৱা হয় আৰু জ্যেষ্ঠজনে সৰুক এই ফটা লগাই আশীৰ্বাদ দিয়ে যিটো আশীৰ্বাদটো গোটেই বছৰ সুস্বাস্থ্য থাকক যিটো অপায় অমংগলবিলাক নাশ হওক দুৰ্গতি নাশ হওক বুলি আশীৰ্বাদ দিয়ে। আৰু লগতে আমাৰ এটা পৰম্পৰা আছে আমি মহালয়াৰ অমাৱস্যাৰ দিনা যিটো মাকৈ আৰু গম ধানৰ যিটো আমি কিবা বীজ সিঁচি ৰাখি থওঁ এইটো আমি জমৰা বুলি কওঁ, বিশেষ তাৰ নাম আছে জমৰা বুলি কয়। এই জমৰাটো আজিৰ দিনত যিটো আমি ব্যৱহাৰ কৰোঁ ফুল হিচাপে ব্যৱহাৰ কৰোঁ আশীৰ্বাদ হিচাপে এইটো ফটা লগোৱাৰ পিছত দিয়া হয়। গতিকে সঁচাকৈ আজি আপোনালোকেও আহিছে মিডিয়া বন্ধুসকলো আহিছে আজি আমি নথৈ আনন্দিত। আমাৰ এই আজিৰ দিনৰ যিটো আমি উৎসৱ ইয়াতে পালন কৰিলোঁ এই উৎসৱে সকলো জাতি জনগোষ্ঠীৰ ভাতৃত্ববোধ সম্প্ৰীতি আৰু সুদৃঢ় কৰি ৰাখক সকলোৰে মনোকামনা পূৰ্ণ হওক এইটোৱে মই ক'ব বিচাৰিছোঁ। MCLA मानगोनां माधव सेट्रि बिथांनि न'खराव दिनै फैनाय जादों। मानगोनां BTC नि चिफ रमद बर'न बिथांजों लोगोसे आंबो जयैनो बहाय बाहागो लाफैदों। मुल उद्देश्यआ जाबाय मा दिनै दसेरा आरो बे बुब्लियावहाय नेपालि समाजाव मोनसे प्रथा सोलियो जे देरसिननिफ्राय उन्दैफ्रा आशीर्बाद लानाय आरो देरसिना उन्दैफोरनो आशीर्बाद होनाय। दा बेवहाय जों बाहागो लाफैदों खोब मोजां मोनदों आरो माधव सेट्रिनि न'खराव बे हाबाफारिया दिनै जानानै थांबाय। आरो दिनैनि समा जाबाय राबनखौ बुथारनायनि मोनसे सम। राबना जाबाय गाज्रि मोनसे मा होनो बेखौ बिथिंनि मोनसे प्रतीक। आरो दिनैहाय जोंनि गोसोआव जि अयनाय अयथासार गाज्रि साननाय दं बेखौ जों बयबो बुथारनानै मोजांखौ जों आखायाव लानानै जों समाजखौ जोङो गोग्गोयै जोङो दैदेनलांनाय बे मोनसे मेसेजखौ लानानै दिनैनि सानखौ फालिनाय जायो। गतिके बे बुब्लियाव नेपालि समाजाव जेखौ नुदों बे दिनै जों मोनफैबाय। गाज्रिखौ गारनानै मोजांखौ लानाय आरो देरसिना उन्दैफोरनो जे मोनसे आशीर्बाद होनाय बेवहाय आंबो बाहागो लानो मोननानै खोब गोजोननाय मोनदों।